নৰপিশাচৰূপী ধৰ্মপত্নী খেৰণীত এগৰাকী পত্নীয়ে স্বামীক নিঃসংগভাৱে হত্যা কৰি পলায়ন আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ৰাইজে খবৰ দিয়াৰ পিছতো মৃতদেহ উদ্ধাৰ নকৰিলে আৰক্ষীয়ে ফুলনি তাৰাবাসাত এএছডিসি গণ যোগদান 2 শতাধিক পৰিয়ালে আনুষ্ঠানিক যোগদান কৰে এএছডিসিত ডিফু সুন্দৰ চহৰলৈ পৰিণত কৰা পৰিকল্পনা মুখ্য কাৰ্যবাহী তুলিয়াম ৰংহাঙৰ দেৱালত কাৰ্বি বিভিন্ন ইতিহাসৰ চিত্ৰৰূপণ স্থানীয় শিল্পীৰ প্ৰতিষ্ঠা দিৱসত হ'ব মুকলি এই জীৱন্ত চিত্ৰসমূহ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো পাতৰলৈ পশ্চিম কাৰ্বি আংলং খেৰণী থানাৰ পৰা মাত্ৰ 200 মিটাৰ নিলগত এটা ঘৰৰ ভিতৰত পৰিত্যক্ত অৱস্থাত এটা মৃতদেহ উদ্ধাৰ হৈছে মৃতদেহটো বলৰাম বসুমতাৰী বয়স 58 বুলি চিনাক্ত কৰা হৈছে খেৰণী অঞ্চলৰ ঘৰে ঘৰে গৈ দিন হাজিৰা কৰা জীৱন নিৰ্বাহ কৰিছিল বলৰাম স্থানীয় ৰাইজে মৃত বলৰামক তেওঁৰ দ্বিতীয় পত্নী মধু শৰ্মাই নিঃসংগভাৱে হত্যা কৰা বুলি সন্দেহ কৰিছে কিয়নো যোৱা কেইবাদিনৰ পৰা বলৰাম নৰিয়াত আছিল কিন্তু বধুৱে তেওঁক চিকিৎসালয়লৈ নিয়াটো দূৰৰ কথা তেওঁক ভাত পানী খাবলৈ দিয়া নাছিল বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে এনেদৰে দীৰ্ঘদিন ধৰি নৰপিশাচৰূপী পত্নীয়ে স্বামীক নিৰ্যাতন চলাই অহা অভিযোগ উঠিছে আনহাতে প্ৰতিবেশী লোকে 50 টকা 100 টকা তুলি চিকিৎসাৰ বাবে আগবঢ়াই যোৱাত পত্নীগৰাকীয়ে একাংশ লোকৰ বিৰুদ্ধে ওলোটাকৈ থানাত এজাহাৰ দাখিল কৰিছে যাৰ ফলত এইসকল লোকে থানাত 3000 টকা ভৰিবলগীয়া হৈছে তেনে পৰিপ্ৰেক্ষিতত নিশ্চয়কৈ পত্নীয়ে বলৰামক হত্যা কৰি ঘৰৰ পৰা পলায়ন কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে কাৰণ বলৰামৰ মৃতদেহ পৰিত্যক্ত অৱস্থাত তলবন্ধা ঘৰটোৰ ভিতৰতে আছে ইফালে আজি পুৱাৰে পৰা ঘৰটোৰ ভিতৰৰ পৰা বতাহত বিয়পি পৰা দুৰ্গন্ধৰ বাবে প্ৰতিবেশী ৰাইজৰ ভাত পানী বন্ধ কৰিবলগীয়া হৈছে শনিবাৰে দিনৰ কথা মানে বেমাৰীজনে খুব ভাত পানী কৈ চিঞৰিছিল তে ভাত পানী কোনোবা মানুহ যদি লৈ যায় দিবও বিচাৰে মাইকীজনীয়ে ঘৰত সোমাব নিদিয়ে খুব অত্যাচাৰ হয় তাৰ ওপৰত তাৰপিছতে মাজত আমি অলপ সহযোগ তাৰ বেমাৰ আজাৰ ভাল কৰিম বুলি ৰাইজে চান্দা উঠাই বেমাৰ ট্ৰিটমেণ্ট কৰাম বুলি ভাবিলোঁ আমাৰ এই ৰাজ্যৰ মহিলা মানুহকো মাইকীজনীয়ে কেছ কৰিলে সেইকাৰণে এই ভয়ত মানে তেখেতৰ ঘৰত কোনো যাব বিচৰা নাই আজি কি হৈছে ইয়াত আজি মুঠতে ৰাতিপুৱাৰ পৰা গোটেই মানুহ ইয়াত জমা হৈ আছে গোটেই মানুহ গোন্ধত থাকিব পৰা নাই আৰু তেখেতৰ মাইকী মানুহো ঘৰ বাৰী বন্ধ কৰি কিনি গুচি গ'ল এতিয়া আমি ডেড বডিটো জ্বলাব বিচাৰিলে কেনেকৈ জ্বলা মাৰা ঘৰততো সোমাব নোৱাৰিম এইটো আমিয়ে ফাঁচিব লাগিব প্ৰশাসন আহিছে নেকি ইয়াত বৰ্তমান অহা নাই দিনৰ পৰা হৈ আছে মানুহ এজনী তাৰ ঘৰত নাজানো আমি ঘৈণীয়েক নে কি হয় তাই আছে তাত তেতিয়া মানুহজনে আমাক ৰাস্তা ঘাটে গৈ থাকিলে কয় মোক ভাত দে পানী দে মোক ঔষধ পাতি কৰ মোক নাচায় সেইবিলাক কয় তেতিয়া এদিন আমি ইয়াতে মন্দিৰৰ সন্মুখতে চবে গোট খালোঁ মানুহজনক সহায় কৰিম কিবা এটা বৰঙণি দি ইয়াতে লৈ যাম ডক্টৰৰ ওচৰতে দেখুৱাম বুলি সেইটো কথা লৈ মানে তাই আমাক থানাত গৈ কেছ দিলে 6 জনৰ নামত কেছ দিয়াৰ পিছত আমি দুদিন আমি 10জনী 12জনী থানাত গ'লোঁ থানাত গৈ আমাক কোনো নুসুধে নুপুছে 3 ঘণ্টা 4 ঘণ্টা আমাক বহাই ৰাখিছে তাৰ পিছদিনাখন তৃতীয় দিনাখন আকৌ গ'ল যোৱাৰ পিছত আৰু এতিয়া ক'লে কেছ ৰেজিষ্টাৰ হৈ গৈছে আপোনালোকৰ এনেকুৱা তেনেকুৱা টকা লাগে আমি সবে টকা কালেকশ্যন কৰি 3000 টকা দিবলগীয়া হৈছে আপোনালোকে থানাত টকা দিছে টকা দিছোঁ তাৰপিছত আজি যোনটো হৈছে তেতিয়া আপোনালোকে কিয় আগবাঢ়ি যোৱা নাই এতিয়া আগবাঢ়ি যোৱা নাই আমি গম নাপাওঁ এনেকুৱা ঘটনা হৈছে দৰ্জা বন্ধ আছে তাৰপিছত এইবিলাক গোন্ধ ওলাই আছে কি হৈছে সবে এইবিলাক বসু মৰিলে এতিয়া দেখিছোঁ দৰ্জা বন্ধ আছে আমি থানাত গৈ ইনফৰমেশ্যন দিলোঁ এতিয়ালৈকে থানা মানুহ অহা নাই তাৰমানে তেখেতে কি দ্বিতীয় বিবাহ পাতিছিলে দ্বিতীয় বিবাহ আগৰ গিৰিয়েকজন জীয়াই আছে এতিয়া তাৰপিছত এতিয়া যিজনী মহিলা বিয়া পাতিছে মহিলাগৰাকীৰ নাম কি মধু শৰ্মা এনে কি সম্প্ৰদায়ৰ তাই এতিয়া কয় মই মাৰোৱাৰী বুলি কয় আমিতো নাজানো ক'ৰ হয় আনহাতে ওচৰতে আছে এখন বিদ্যালয় বতাহৰ চাৰিওফালে দুৰ্গন্ধ বিয়পি পৰাত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীক পাঠদানো কৰিব নোৱাৰা অৱস্থা হৈছে সেয়েহে স্থানীয় ৰাইজে পুৱা 9 বজাতে খেৰণী থানাত এই ঘটনা সম্পৰ্কে খবৰ দিয়া
হৈছিল যদিও আৰক্ষীয়ে সময়মতে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে ৰাইজে। খেৰণিৰ পৰা বীৰেণ সিংৰ ৰিপৰ্ট কাট নিউজ। ফুলনি পৰিষদীয় সমষ্টি তাৰাবাছাৰ ASDC গণ যোগদান। তাৰাবাছাৰ 18 জুনত অনুষ্ঠিত বিশাল সভাত অঞ্চলটোৰ প্ৰায় 2 শতাধিক পৰিয়াল ASDC আনুষ্ঠানিক যোগদান কৰে। প্ৰত্যক্ষভাৱে ঘোষণা নকৰিলে জল পটপটকে বুজা গৈছে যে এয়া অহা 2019ত অনুষ্ঠিতব্য সাংসদ নিৰ্বাচনৰ বাবে এয়া ASDC দলৰ প্ৰাক প্ৰস্তুতি। দলৰ শীৰ্ষ নেতাসকলৰ উপস্থিতিত আজি এই বিৰাট সভাত অঞ্চলটোৰ সপৰিয়ালে যোগদান কৰে। আনহাতে একেদৰে কেইবাদিনৰ আগতো পশ্চিম কাৰ্বি আংলঙৰ চিনথং পৰিষদীয় সমষ্টিত অৰ্ধ শতাধিক পৰিয়ালে ASDC আনুষ্ঠানিকভাৱে যোগদান কৰে। ASDC দলৰ এনে কাৰ্যই প্ৰমাণিত কৰিছে যে এয়া মাছ জয়নিং অৰ্থাৎ ঠায়ে ঠায়ে গণ যোগদানৰ সভাৰে এক প্ৰকাৰ আগন্তুক সাংসদ নিৰ্বাচনৰ বাবে খোজ আৰম্ভ কৰিছে। হয়, নিৰ্বাচনৰ দিন যিমানে ওচৰ চাপি আহিব সিমানে কাৰ্বি আংলঙৰ ৰাজনৈতিক প্ৰেক্ষাপটত ইদল এৰি সিদলত যোগদান কৰা প্ৰক্ৰিয়া নিৰ্বাচনৰ প্ৰচাৰ সমান্তৰালকৈ চলি গৈ থাকিব। আমি 1913 চনতে বিজেপি যোগদান দিছিলোঁ। বিজেপি বিজেপি চৰকাৰ হোৱা নাছিলে কেন্দ্ৰীয় বিশেষ প্ৰতিবেদক কাট নিউজ। ডিফু চহৰলৈ প্ৰৱেশ কৰাৰ লগে লগে কাৰ্বি জনগোষ্ঠীটোৰ থুলমূল ইতিহাস চিত্ৰৰূপতে পাই যাব। চহৰলৈ মূল প্ৰৱেশ পথৰ চাৰিআলিতে কাৰ্বিসকলৰ ইতিহাস বহনকাৰী শিল্প ভাস্কৰ্য কাৰ্বিসকলৰ এটা গৌৰৱোজ্জ্বল ইতিহাস দাঙি ধৰাৰ দৰে আৰু ভিতৰলৈ সোমাই আহিলে বহি জিলাৰ পৰা অহা পৰ্যটক বা অতিথিয়ে দেখা থুলমূল জীৱন যাত্ৰাৰ পৰা সাংস্কৃতিক পৰম্পৰা লগতে ইতিহাস বীৰ আৰু পুৰোধা ব্যক্তিসকলক। বিজেপি নেতৃত্বাধীন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিয়াম ৰংহাঙৰ সুন্দৰ আৰু শিল্পীসুলভ মনৰ পৰিচয় কাৰ্বি আংলংবাসী ৰাইজে অহা 23 জুনত পাব। কাৰণ উক্ত দিনা ডিফু KST ৰোডৰ কাষত মেম্বাৰ হোষ্টেলৰ দেৱালত কেইবাগৰাকী স্থানীয় শিল্পীৰ দ্বাৰা ইতিমধ্যে কাৰ্বি পৰম্পৰাগত সাংস্কৃতিক নৃত্য তথা বাদ্যযন্ত্ৰৰ পৰা আদি কৰি কাৰ্বি ইতিহাসৰ বীৰংগনাৰ পৰা আধুনিক কাৰ্বি আংলং গঢ়ি তুলিবলৈ উদ্যোগ লোৱা বিভিন্ন পুৰোধাসকলৰ ছবি চিত্ৰায়িত কৰা হৈছে। এই কামত দিনে নিশাই কেইবাগৰাকী শিল্পীয়ে ৰংহাঙৰ মনৰ আকাংক্ষা চিত্ৰৰূপ দিবলৈ উঠি পৰি লাগিছে। হয়, ডিফু চহৰখনৰ সৰ্বতো প্ৰকাৰে সুন্দৰ চহৰ গঢ়ি তোলাৰ বাবে এয়া ৰংহাঙৰ সপোন একাংশ বুলিছে কিছুমান বুদ্ধিজীৱী মহলে। আগন্তুক 23 জুনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৬৭তম প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰজাঘৰ এক প্ৰকাৰে চলিছে ৰাজকীয় প্ৰস্তুতি। মুখ্য কাৰ্যবাহী সদস্য তুলিয়াম ৰংহাঙে উক্ত দিনা কাৰ্বি পৰিষদীয় চৰকাৰৰ বছৰজোৰা উন্নয়নৰ খতিয়ান দাঙি ধৰিব কাৰ্বি আংলংবাসীৰ আগত। গতিকে সমষ্টিয়ে কাৰ্যবাহী সদস্য তথা MEC সকলেও ইতিমধ্যে লেহেম গতিৰে আগবঢ়া কামবোৰ যুদ্ধকালীন গতিৰে আগবঢ়াই নিছে। এই ক্ষেত্ৰত পিছ পৰি থকা নাই জিলা জলসিঞ্চন বিভাগৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছৈও। সিংহাসন পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা জিলা জলসিঞ্চন বিভাগৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছৈ সমষ্টিটোৰ কেইবাটাও স্থানত কৃষক তথা স্থানীয় ৰাইজ উপকৃত হোৱাকৈ কিছুমান আঁচনি গ্ৰহণ কৰা হৈছিল আৰু সেইবোৰ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠাৰ পথত। সেইবোৰৰ ভিতৰত টিছম গাঁৱৰ বজাৰগৃহ, বৰজানত মুকলি মঞ্চ, জলাংশত মুকলি মঞ্চ, টিছম গাঁৱৰ ফং ৰং লাংছ জলসিঞ্চন আঁচনি, আমলখি জলসিঞ্চন আঁচনি, বৰজান জলসিঞ্চন আঁচনি আদি। এই সকলোবোৰ অহা 23 জুনত আনুষ্ঠানিক মুকলি হ'ব বুলি আমাৰ কাট নিউজৰ সাংবাদিকৰ আগত ব্যক্ত কৰে কাৰ্যবাহী সদস্য অমৰ সিং টিছৈ। মংগল ইংহিৰ ৰিপৰ্ট কাট নিউজ।
সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱে কমলাৰটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ কাঞ্চ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতি পিছত পুনৰ বাতৰি মজিয়া খালু বালু খোলাকটি তাল হ'ল নেকি এই বিল্ডিংটোৰ অৱস্থা পশ্চিম কাৰ্বি আংলং ডংকামুকাম চহৰৰ মাল্টি ইউটিলিটি বিল্ডিং মিনিষ্ট্ৰী অৱ হাউচিং আৰু আৰ্বান এলিভেশ্যন 2009-2010 বছৰতে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল কিন্তু প্ৰায় 40% কাম কৰি ঠিকাদাৰ এনেদৰে পেলাই থোৱাত কি ৰহস্য থাকিব পাৰে বা নিৰ্মাণৰ নামৰ সমুদায় বিলৰ ধন হস্তগত কৰি ঠিকাদাৰ বিভাগীয় বিষয়া এদৰে পেলাই থলে এই বিষয় সকলো অজ্ঞাত হয় এআই সেই বিল্ডিং মাল্টি ইউটিলিটি বিল্ডিং অৰ্থাৎ বিভিন্ন ধৰণৰ ব্যৱহাৰ উপযোগী বিৰাট ভৱন কাট নিউজৰ দৰ্শকসকলক জনাও যে বিল্ডিংটো বহুমুখী উপযোগী বিল্ডিং বা ভৱনেই হৈছে কিন্তু আপোনাৰ আমাৰ বা সাধাৰণ লোকৰ ব্যৱহাৰ উপযোগী হোৱাকৈ নহয় ব্যৱহাৰ উপযোগী হৈছে একাংশ আড্ডাবাজৰ বিৰাট এলেকাজুৰি অৱস্থিত এই বিল্ডিংটো অসামাজিক একাংশ লোকে টংকামুকাম চহৰৰ পৰা ব্যস্তপূৰ্ণ এলেকাৰ পৰা নিলগত থকা এই অৰ্ধসমাপ্ত বিল্ডিংটো হৈ পৰিছে মদ আৰু আড্ডা বজাৰ ভাল পোৱাসকলৰ বাবে আটাইতকৈ নিৰাপদ স্থান মদ আড্ডা বজাৰ প্ৰেমীসকলৰ বাবে নহয় এই বিল্ডিংটো আন এটা কাৰণত অতি ব্যৱহাৰ উপযোগী হৈছে কাৰণ ইয়াত কাৰো হকাবধা নোহোৱাকৈ শৌচ প্ৰস্ৰাৱৰ বাবেও বৰ নিৰাপদ মুঠতে মদ যোৱা প্ৰেমীসকলৰ লগতে বাটে ঘাটে ঘূৰি ফুৰা সকলৰ বাবেও নিৰাপদ প্ৰস্ৰাৱ পায়খানাৰ ঘৰলৈ ৰূপান্তৰিত এই বিৰাট ভৱনটোত কিন্তু সগৌৰৱে সাইনবোৰ্ড জিলিকি আছে সাইনবোৰ্ডলৈ মন কৰক কি লিখা আছে একাংশ স্থানীয় সচেতন ৰাইজে কাট নিউজৰ সাংবাদিকৰ আগত মত ব্যক্ত কৰে যে বৰ্তমান পৰিৱৰ্তনকামী বিজেপি চৰকাৰে পূৰ্বৰ চৰকাৰে আৰম্ভ কৰি আধাতে এৰি দিয়া কাম সম্পূৰ্ণ কৰিলে দুখীয়া ৰাইজ উপকৃত হ'ব এতিয়া তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰে জানে ৰংহাঙৰ গৃহ সমষ্টিক এইদৰে নিন্দনীয়ভাৱে পৰিৰোৱা বিল্ডিংটো নিৰ্মাণ কৰি পৰিৱৰ্তনকামী চৰকাৰৰ বিকাশৰ আওতিত আনি দুখীয়া ৰাইজৰ ব্যৱহাৰ উপযোগী কৰে সেয়া অনাগত দিনবোৰতহে হ'ব লক্ষণীয় মংগল ইংহি ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলং জিলাৰ টুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দৰিদ্ৰ ছাত্ৰীসকলৰ বাবে বিনামূলীয়া চাইকেল বিতৰণ কৰা হয় আজি চাইকেল বিতৰণী অনুষ্ঠানত সৰ্বমুঠ 64খনকৈ চাইকেল 64গৰাকী ছাত্ৰীসকলৰ মাজত বিতৰণ কৰা হয় পশ্চিম কাৰ্বি আংলং জিলাৰ টুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দৰিদ্ৰ ছাত্ৰীসকলৰ বাবে বিনামূলীয়া চাইকেল বিতৰণ কৰা হয় আজি চাইকেল বিতৰণী অনুষ্ঠানৰ সৰ্বমুঠ 64খনকৈ চাইকেল 64গৰাকী ছাত্ৰীসকলৰ মাজত বিতৰণ কৰা হয় উক্ত অনুষ্ঠানত উপস্থিত থাকে টুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ লংচিং টিমুং বিথুং ৰেংথেমা পৰিষদীয় সমষ্টিৰ ভিডিচি অধ্যক্ষ ৰামচন ৰংপি তথা টুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে টুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল বৈঠালাংছৰ পৰা চাচনিং হি ৰিপৰ্ট কাট নিউজ ৰংথে আংস্থিত কেএছএ কাৰ্যালয় স্পোকেন ইংলিছ কোৰ্স আৰম্ভ এই কোৰ্সৰ আনুষ্ঠানিক মুকলি কৰি অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া জে আই কাঠাৰে আধুনিক গোলকীকৰণ জগতত সকলো স্তৰৰ প্ৰতিযোগিতাত খোজ মিলাই চলিব যাবলৈ ইংলিছ ভাষা এক প্ৰকাৰ অতি জৰুৰী বুলি অনুভৱ কৰি এই কোৰ্স আৰম্ভ কৰাৰ কথা চিন্তা চৰ্চা কৰে ছাত্ৰ নেতৃত্বই কেএছএৰ সভাপতি বিজয় বে পৌৰোহিত্যত অনুষ্ঠিত এই উদ্বোধনী সভাত উদ্বোধক অৱসৰপ্ৰাপ্ত জে আই কাঠাৰকে ধৰি এছটিএল আহ্বায়ক চাই সিং ৰংপি কেএছএ কেইবাগৰাকী ছাত্ৰ নেতাৰ লগতে এই কোৰ্সৰ প্ৰশিক্ষক তথা ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যাপক ফিলিপ টাৰো হিলিং প্ৰজেক্টৰ প্ৰতিষ্ঠাপক চাবিন ৰংপিপি প্ৰমুখ্য ব্যক্তিসকলে অংশ লয়
ইংলিছ স্পোকেন কোৰ্ছৰ আনুষ্ঠানিক উদ্বোধন কৰি উদ্বোধক তথা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া যে আই কাঠাৰে কয় যে আজিৰ পৃথিৱীত IAS, ACS, APSC আদি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ ইংলিছ জনা অতি জৰুৰী। সেয়েহে এই কোৰ্ছত যোগদান কৰি প্ৰশিক্ষণ ল'বলৈ আহ্বান কৰে অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়াগৰাকীয়ে। এই উদ্বোধনী সভাত আন অতিথিসকলেও সাৰুৱা ভাষণ প্ৰদান কৰে। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।